हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल जयनपम ब्लॉग बंधुসকল আজিৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব আৰু আপোনালোকক এটা বস্তু দেখুৱাম সো অৰ্ডাৰ কৰিছো আহি আছে ডেলিভাৰী বয় বলক প্ৰথমতে বস্তুটো লৈ লও আৰু দেখুৱাইছো আপোনালোকক সো বন্ধুসকল ফাইনালি পাই গলো এইটো আৰু বলক ঘৰত গৈ আপোনালোকক আনবক্সিং কৰি দেখুৱাইছো বন্ধুসকল ফাইনালি আহি গল এসব দুটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা মোৰ দুটা বস্তু আৰু বলক প্ৰথমতে আনবক্সিং কৰিলো ট্যাবলেট চকলক এয়া হৈ গল চল পাইছে এইটো হৈ গল মোৰ ট্ৰাইপড এসক এ ট্ৰাইপড এটা হোল্ডাৰ পাইছো ইয়াৰ লগত আৰু এ ট্ৰাইপড এইটো থন সাইডত এই বক্স কি আছে সব Yes, sir. A mobile holder. Yes, sir. लोकल है सो एक ट्राइपड एटू मोबाइल होल्डर सो আপোনালোকে চাইছিলে মোৰ আগৰ এটা ভিডিও ব্লগ ভিডিও মৰমলেণ্ডত গৈছিলো ফিলবাৰী সো তাত যোৱাৰ পাছত মই ব্লগিং যোনটো ট্ৰাইপডেদি কৰি আছিলো ব্লগিং মোৰ সেই ব্লগৰ ট্ৰাইপডটো মই কবাত থৈ পালো নে কবাত হেৰাই গল মই নিজে নাজানো তাৰপিছত মই কেইটামান ভিডিও বনাওঁতে মোৰ অসুবিধা হ'ল আৰু এই ট্ৰাইপড মই পাৰচেজ কৰিলো নতুনকৈ সো আপোনালোকে যদি বিচাৰে মানে এতিয়া নতুন নতুন আৰু বহুত মানুহে ব্লগিং কৰিবলৈ বিচাৰিছে ব্লগিঙত আহিব বিচাৰিছে তেওঁলোকৰ কাৰণে একটা বাজেট মই ব্লগিং সেটআপ তেওঁলোকৰ কাৰণে মানে মোৰ কাৰণে বনাইছো সো আপোনালোকৰ কাৰণে মই ভিডিওটো বনাইছো সো মই কি বস্তু ইউজ কৰি ব্লগিং কৰো সো আপোনালোকক এই বস্তুবোৰৰ একদম কমতি পইচাত মানে একদম লো বাজেটত মানে আপোনালোকক ধুনিয়া এটা ব্লগিং সেটআপ সো কৰোতে আপোনালোকে বহুত এয়া লাইটলি বেছি ভাৰী নহয় একদম হালকা বলক প্ৰথমতে এই বস্তুবোৰ মোবাইলত কানেক্ট কৰিম A few moments later. বন্ধুসকল আপোনালোকে চাব পাৰে এসো মোৰ ব্লগিং সেটআপ বহুত কম বাজেটত মই বনাইছো এই ব্লগিং সেটআপ আৰু এসো ট্ৰাইপড গৰিলা ট্ৰাইপড বুলি আপোনালোকে ক'ব পাৰে আৰু এয়া মোবাইল হোল্ডাৰ যেটো এইটো লাগি আছে আৰু এয়া বয়া মাইক সো এই ট্ৰাইপড এই হোল্ডাৰ মোবাইল হোল্ডাৰ আৰু এই বয়া মাইক সো বয়া মাইকটো মই আগতে পাৰচেজ কৰা যেটো মাইকটো মই লগোৱা নাছিলো হেতু ব্লগত আৰু ডাইৰেক্ট এনেকুৱা বনাইছিলো সো মাইকটো বাছি গল আৰু ট্ৰাইপডটো আৰু হোল্ডাৰটো গুচি গল হেৰাই গল আৰু এয়া মাইক আপোনালোকে মই এই মাইকটো এমাজনৰ পৰা পে কৰিছিলো আৰু এয়া ট্ৰাইপড আৰু মোবাইল হোল্ডাৰ ফ্লিপকাৰ্টৰ পৰা আৰু যেহেতু আপোনালোকে এই ধৰণে এনেকুৱা কৰি হেল্ল' এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল এই ধৰণে আপোনালোকে ব্লগ শ্বুট কৰিব পাৰে আৰু একদম মানে দেখিবলৈও ভাল আৰু আপোনালোকৰ ভকেল কোৱালিটিটো ভালকৈ আহিব আৰু যদি আপোনালোকে কেমেৰা কোৱালিটি বেছিকৈ ভাল কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোবাইলটো উল্টা ধৰণে লগাব যেহেতু এই ৰিয়েৰ কেমেৰাৰ যোনটো কেমেৰা কোৱালিটি মানে অলপ বেছিকৈ থাকে সেলফি কেমেৰা 8 মেগাপিক্সেল হ'লে আপোনাৰ ৰিয়েৰ কেমেৰা 13 মেগাপিক্সেল থাকে সো 13 মেগাপিক্সেলত আপোনালোকে বেছি ভালকৈ শ্বুট কৰিব পাৰে আৰু মানে হেতু হ'লে আপোনালোকক অলপ মানে কষ্ট হ'ব যেহেতু প্ৰথমে আপোনালোকক উল্টা ধৰণৰ থাকিব আপোনালোকে নিজকে চাই নাপাব সো ভালকৈ ব্লগ শ্বুট কৰিব নোৱাৰিব আৰু এই ধৰণে কৰিলে আপোনালোকৰ ভিডিও কোৱালিটি ঠিক আহিব মানে বেষ্ট এই যদি এইটো সাইডৰ পৰা লয় ৰিয়েল কেমেৰা লৈ আপোনালোকে কোৱালিটিটো অলপ ভাল পাব আৰু মই আপোনালোকক এই গোটেইখিনিৰ মই লিংক আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা গৈ এই ব্লগিং সেটআপ আপোনালোকে পাৰচেজ কৰিব পাৰিব সো যদি আপোনালোকে এই মোৰ ব্লগিং সেটআপ চাই আপোনালোকক যদি ভাল লাগিলে তেনেহ'লে
আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু বহুত কম বাজেটত এই ব্লগিং ছেটআপ বনাইছোঁ আৰু এই ব্লগিং ছেটআপত মোক এই ট্ৰাইপডটো আৰু হোল্ডাৰটো এইটো ট্ৰাইপডটো 400 কিমান আছিলে টোটেল আপোনাৰ আণ্ডাৰ 3000ৰ আণ্ডাৰত আপোনালোকে এই ব্লগিং ছেটআপ বনাব পাৰে কমতি বাজেটত আৰু যদি আপোনালোকে ইয়াতকৈ কম বাজেটৰ যদি বনাব বিচাৰে হ'লে আপোনালোকে মোক কমেণ্ট কৰিব হ'লে মই ইয়াতকৈ কম বাজেটত বনাই দিম একদম সস্তাত সো যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোক এই ভিডিঅ'টোক লাইক কৰিব আৰু লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই